হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লে। আজি এফালে যাবলৈ ওলাইছোঁ, যোৰহাট যাবলৈ ওলাইছোঁ। সকলোৱেতো গম পাইছে চাগে, আপোনালোকো চাগে কোনোবা আহিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন যোৰহাটত হৈ আছে। কাইলৈ শেষ হ'ব। আজি আমি ওলাইছোঁ যাবলৈ, মা দেউতা ওচৰৰ খুৰীদেউগৰাকী। এয়া আমি গাড়ীত উঠিলোঁ আৰু আহি আছোঁ যোৰহাটলৈ বুলি। চাই থাককচোন আপোনালোকে। এয়া আমি চিটত বহি আছোঁ, খুৰী আৰু মই বহিছোঁ। পাছফালে মা আৰু খুৰীজনী বহিছে, আগফালে দেউতা বহিছে। এতিয়া বাছত গৈ আছোঁ আৰু। এয়া চাওকচোন, গাড়ী ইমানেই ভিৰ হৈ আছে, মানে বহুত লাহে লাহে যাবলগীয়া হৈছে। আৰু আমি পাবলৈ 1 কিলোমিটাৰমান আছে আৰু। তেনেকুৱাতে ড্ৰাইভাৰজনে ক'লে বোলে আগলৈ আৰু যাবলৈ দিগদাৰ হ'ব, আপোনালোকে ইয়াতে নামি দিয়ক। আমি এয়া লাহে লাহে খোজকাঢ়ি গৈ আছোঁ আৰু। আগফালে ভিৰ চাওকচোন। অধিৱেশনলৈ আহি আছোঁ, বহুত দূৰতে গাড়ী ৰখালে। খোজকাঢ়ি আহি আছোঁ, অৱস্থা বেয়া হৈ গৈছে। এজনী খুৰী পিছফালে খোজকাঢ়ি আহি আছে। আৰু বহুত দূৰ আছে, ইমানে জাম হৈছে নহয়। বহুত দূৰতে গাড়ী ৰখাই দিলে। মাহঁত ক'ত থাকি আহিলে ঠিক নাই। পিছফালে চাওকচোন, গোটেই ভিৰ। অলপ দূৰ খোজকাঢ়ি অহাৰ পিছত গেটখন দেখিছোঁ, ভাবিছোঁ আৰু পাইছোঁহি বুলি। হয়, লাহে লাহে আহি পাইছোঁহি আৰু। মেইন ৰাস্তাৰ পৰা আপোনালোকক ভিউটো দেখাব বিচাৰিছোঁ। চাওকচোন, গোটেই মানুহ, মানে কোনোফালে মানুহ নথকা নহয়। এইফালে গাড়ীও ভিৰ, লাখ লাখ ভক্তৰ সমাগম হৈছে। মানে চাই থাককচোন দেই আপোনালোকে। লাইন নে ভাঙি অলপ দূৰ ঘূৰি মেলি ভাবিলোঁ যে মানুহবোৰ এইফালে কিহৰ কাৰণে লাইন পাতি ৰখি আছে। দেখিছোঁ ভোজনালয়লৈ যাবলৈ ৰাস্তা ধৰি আছে চবেই। আমিও ভাবিলোঁ কি ইমান ভক্ত বৈষ্ণৱসকলে যেতিয়া খাবলৈ লাইন পাতিছে, আমিও তাৰ মাজতে লাইন পাতোঁ ব'লক। লাইন চাওকচোন আপোনালোকে। লাইনটো দেখিছে। আমি ভাবিছোঁ আমিয়ে চাগে শেষৰ লাইন নেকি। তাৰ পিছতো ইমানখিনি মানুহ আহি গ'ল, মানে আমাৰ পিছতো বহুত মানুহ মানে লাইন পাতিছে। প্ৰথমতে 2টা লাইন আছিলে, তাৰপিছত 3টা লাইন হৈ গ'ল। লাইন পাতোঁতে ইমানেই আমনি লাগিছে। তেনেকুৱাতে বগৰী বেপাৰী আহিছে আৰু বগৰী চিৰিলে বগৰী লৈ পেলাই মাজতে খাই লৈছোঁ সকলোৱে। এয়া চাওকচোন, পিছফালে আমাৰ পিছত কিমান মানুহ লাইন পাতিছে, আৰু মানে লাইন পাতিয়ে আছে কৈছোঁ। ঠেলা হেঁচা কৰি মেলি যেন তেনে 1 ঘণ্টাৰ পিছত আহি ভাত সাজ খাবলৈ পাইছোঁ। খাবলৈ বহিছোঁ আৰু। দাইল আৰু ভাজি আছিলে, ভাজিকণ বহুত টেষ্টি আছিলে, মানে কৈছোঁ নহয়। এতিয়া ভাত সাজ খাই পেলাই আকৌ আমি ওলাই গৈ ঘূৰিম বুলি ভাবিছোঁ আৰু। চাওকচোন, একেলগতে কিমান মানুহে খাইছে। খাই ওলাই আহি এইফালে শিবিৰবিলাকো অকণমান চাই লৈছোঁ। শিবিৰবিলাকৰ আগতে কোন জেগাৰ পৰা আহিছে, তেওঁলোকৰ শাখাবিলাক লিখি দিছে। আমি সেয়া শিবিৰ চাই কৰি এতিয়া বাণিজ্য মেলালৈ যাম বুলি ভাবিছোঁ। ইমান সুন্দৰকৈ খেৰেৰে সাজিছে চাওকচোন। জয়গুৰু শংকৰ লিখা আছে, ইমান ডাঙৰকৈ শৰাই। ওপৰত সেয়া ধুনীয়াকৈ এয়া গড়ো বনাই থৈছে খেৰেৰে। ওপৰত সেয়া
দিছে এয়া বাহিৰে ইমান ধুনীয়াকৈ এখন গেটখন বনাইছে চাওকচোন আপোনালোকে কাৰ্যালয় বনাই থৈছে ওচৰতে এখন মেপ বনাই থৈছে ইমান ধুনীয়া লাগিছে পৰিৱেশটো গোটেই ফুলেৰে মানে সজাই থৈছে বহুত ধুনীয়া লাগিছে তালে ভিতৰলে তেওঁলোকক মানে আমি সোমাবলৈ নাই পোৱা কাৰণ সোমাবলৈ নাই দিয়া তেওঁলোকৰ শাখাৰ মানুহবিলাকে সোমাব পাৰিছে এইফালে আহিলো চাওকচোন ইমান ধুনীয়াকৈ মূৰ্তি বাণিজ্য মেলালৈ যাওঁ বুলি ভাবিছোঁ ইমানে ধূলি তাৰ মাজতে আৰু মানুহ ফালি ফালি গৈ আছোঁ আৰু চাওঁ কি পাওঁ কিবা ভাল পাওঁ যদি ল'ম বুলিও ভাবিছোঁ সকলোৱে বস্তু লৈছে বাৰু দেই নোলোৱাও নহয় বৰ ভাল বস্তু ওলাইছে কিন্তু কিছুমান বস্তু অধিক দামো পাইছোঁ আমি কাপোৰ কানিবিলাকৰ অধিক দাম পাইছোঁ তাৰ মাজতো লোৱাই লৈছে বাৰু আমি ইনে চাইছোঁহে লোৱা নহ'লে মানুহ এগৰাকীৰ ওচৰতে মুগাৰ কাপোৰ এযোৰ চাইছিলোঁ বৰ ভাল লাগিছিলে কিন্তু দামটো বহুত ক'লে 17,000 ক'লে সেইকাৰণে জেগাতে এৰি থৈ গুচি আহিলোঁ আৰু এয়া চাওক ইমান সুন্দৰকৈ সজাই থৈছে শ্ৰীমন্ত শংকৰদেৱক ঘূৰি এয়া সন্ধিয়া হৈছেহি আৰু আমি 2টামান বজাতে পাইছিলোঁগৈ গৈ পাই ইমানেই মানে ঘূৰিলোঁ গোটেইখিনি চাহ শেষেই নহ'ল আমি আধাটোহে চাব পাৰিলোঁ দিনৰ 1টা বজাতে পাইছিলোঁহি এতিয়া ৰাতি হৈ গ'লগৈ ঘূৰোঁতে এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ আৰু বহুত মানুহ হৈছে এতিয়া ঘৰলৈ গৈ আছোঁ পিছফালে মানুহ চাওক যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ দেই বাই